মোৰ অহংকাৰী মনটোৱে বাৰে বাৰে প্ৰশ্ন কৰে মোৰ দৰে আন কোন আছে যে মোতকৈ আৰু বেছি অহংকাৰী মই তেনে নহয় ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা নহয় মই হাতযোৰ কৰা মন্ত্ৰী এমএলএ বা কোনো ৰাজনৈতিক দলৰ বিশেষ মানুহ মইতো অহংকাৰ কঠোৰ যুঁজ দিব লাগে সেই মানুহবোৰৰ বিৰুদ্ধে যিবোৰ মানুহে কয় সৰুটোলৈ চা বেকাৰ জীৱন উচ্চ শিক্ষাৰে শিক্ষিত সমাজৰ এটা জাবৰ হয় মই অহংকাৰ শিক্ষাৰ চাৰ্টিফিকেটত ডিগ্ৰী লৈ গৌৰৱ কৰা মই এটা অহংকাৰী কিন্তু বেইমান একেবাৰেই নহয় আজি মই কাৰ বাবে স্তব্ধ কিয় বাৰে বাৰে সকলোতে হওঁ পৰাজয় নাজানো আঁকিব জীৱনৰ ছবি নোৱাৰো কহিব ভদ্ৰজনৰ অভদ্ৰ আচৰণ সুস্থ শৰীৰ থাকেও পংগু মানৱৰ মই এটা অহংকাৰী মৰম বিচাৰিলে বেইমান কৰিব সময় বিচাৰিলে প্ৰশ্ন কৰিব ধন বিচাৰিলে ভিক্ষাৰী ক'ব কৰ্ম কৰিলে সকলো পাব কিন্তু কৰ্ম কেনেকৈ কৰিব ভগ্ন ছবি এখন যদি আপোন বুলি ভবা হয় তেনেহলে সি নিশ্চয় মৰম দিব সেয়া মোৰ বিশ্বাস আৰু যদি সেই ছবিখনক মোৰ উদ্দেশ্য বুলি ভবা হয় তেনেহলে মই এটা মূৰ্খ আৰু ছবিখন তাৰ জীৱনৰ লক্ষ্য তথাপিও মই অহংকাৰী কিয়নো আপুনি আৰু আপোনাৰ দৰে কিছুমান ব্ৰেণ্ডেড কাপোৰ পিন্ধা মানুহৰ বাবে আজিৰ সমাজত মোৰ দৰে এচাম অহংকাৰী আপুনি কৈছিল বগা ৰঙৰ শুদ্ধতাৰ চোলাটো কলা ফুট থাকিলে বৰ সুন্দৰ লাগে আৰু এতিয়া মই কওঁ যদি বগা শুদ্ধতাৰ চোলাটো আপুনি হয় তেনেহলে কলা ফুটবোৰ আপোনাৰ লম্পট চৰিত্ৰত একোটা দাগ নিচিয়ৰিব মই কৈছো নিচিয়ৰিব আপোনাৰ মাতটো ইমান খোলা যে আপোনাৰ চিঞৰত মই আপোনাৰ গালত মোৰ হাতৰ এটা স্তম্ভ বহাই দিব পাৰো সেইবাবেই কৈছো আপুনি নিচিয়ৰিব হয় মই অহংকাৰ কিন্তু মোৰ এই অহংকাৰ কাৰ বাবে মোৰ দৰে আন কোন আছে যে মোতকৈ আৰু বেছি অহংকাৰী মই তেনে নহয় ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা